Hello everyone, welcome to my YouTube channel. তো আজি আমি ক্লাছ 11 চেপ্টাৰ 22 তৃতীয় পাৰ্টটো লৈ আহিছোঁ। তো ইয়াৰ আগতে আমি হাইপ'থেলামাছৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। তো তাতে আমি কিছুমান হৰমনৰ নাম পাইছিলোঁ, যেনে গনাডোট্ৰফিন ৰিলিজিং হৰমন, পিটুইটাৰী গ্ৰন্থিৰ বৃদ্ধিত হৰমন, যিবোৰ হৰমন ইউজ কৰে ব্যৱহাৰ হয় তাৰ বিষয়ে আমি পাইছিলোঁ। ঠিক আছে, তো আজি আমি পিটুইটাৰী গ্ৰন্থিৰ বিষয়ে আলোচনা কৰিম যে পিটুইটাৰী গ্ৰন্থিটোনো কি, ই মস্তিষ্কৰ লগত কেনেকৈ সংলগ্ন হৈ আছে, কিদৰে জড়িত হৈ আছে, তো সেইটো আমি আলোচনা কৰিম। তো মই প্ৰথমে দুটা পইণ্ট লিখি থৈছোঁ যে পিটুইটাৰী গ্ৰন্থি কি। পিটুইটাৰী গ্ৰন্থি মস্তিষ্কৰ অংকীয় দিশত চেলা টাৰ্চিকা নামৰ অস্থি প্ৰকোষ্ঠত অৱস্থিত আৰু ইনফাণ্ডিবুলাম নামৰ বৃন্তৰ দ্বাৰা মস্তিষ্কৰ সৈতে সংলগ্ন হৈ থাকে। এইটো কি গ্ৰন্থি মস্তিষ্কৰ অংকীয় দিশত চেলা টাৰ্চিয়া, এই নামটো আৰু মুখস্থ ৰাখিব লাগিব, চেলা টাৰ্চিয়া আৰু অস্থিৰ প্ৰকোষ্ঠত কোনি অৱস্থিত আৰু ইনফাণ্ডিবুলাম। ঠিক আছে, চেলা টাৰ্চিয়া অস্থিৰ প্ৰকোষ্ঠত অৱস্থিত আৰু ইনফাণ্ডিবুলাম বৃন্তৰ দ্বাৰা মস্তিষ্কৰ লগত সংলগ্ন হৈ থাকে। তাৰমানে এই দুটাৰ সহায়ত মস্তিষ্কৰ লগত সংলগ্ন হৈ থাকে পিটুইটাৰী গ্ৰন্থি থাকে। ঠিক আছে, তো এইটো থাকে। তাৰপিছত নেক্সট, পিটুইটাৰী গ্ৰন্থিৰ দুটা ভাগ থাকে। ঠিক আছে, দুটা ভাগত বিভক্ত হৈ থাকে। তাৰে এটা হৈছে অগ্ৰপিণ্ড বা এডেনোহাইপোফাইচিছ আৰু পাশ্চাৎপিণ্ড। অগ্ৰপিণ্ড, পাশ্চাৎপিণ্ড সেনেকৈ ক'লেও হয়, বা অগ্ৰপিণ্ড বা এডেনোহাইপোফাইচিছ আৰু নিউৰোহাইপোফাইচিছ বুলি কোৱা হয়। ঠিক আছে, এই দুটা ভাগত বিভক্ত। তে কুৱেশ্যন হ'ব পাৰে যে পিটুইটাৰী গ্ৰন্থি কোন দুটা ভাগত বিভক্ত আৰু নামকেইটা কি কি। তো এই দুটা হৈছে অগ্ৰপিণ্ড বা পশ্চাৎপিণ্ড নাইবা এডেনোহাইপোফাইচিছ আৰু নিউৰোহাইপোফাইচিছ, এই দুটা ভাগত বিভক্ত হৈ থাকে। এডেনোহাইপোফাইচিছ আৰু পুনৰ দুটা ভাগত বিভক্ত হয়। তো দুটা ভাগত বিভক্ত কৰা হয়। এটা হৈছে পাৰ্ছ ডিষ্টেলছ আৰু এটা পাৰ্ছ ইণ্টাৰমিডিয়া বুলি কোৱা হয়। এটাক কোৱা হয় এডেনোহাইপোফাইচিছ দুটা ভাগত আৰু বিভক্ত হয়, যে এটাক কোৱা হয় পাৰ্ছ ডিষ্টেলছ আৰু আন এটা হৈছে পাৰ্ছ ইণ্টাৰমিডিয়া। পাৰ্ছ ইণ্টাৰমিডিয়া অংশক সাধাৰণতে কি হয়, অগ্ৰ পিটুইটাৰী গ্ৰন্থি বুলি কোৱা হয়। এই পাৰ্ছ ইণ্টাৰমিডিয়াকে সাধাৰণতে অগ্ৰ পিটুইটাৰী গ্ৰন্থি বুলি কোৱা হয়। আৰু ইয়াতে কি বৃদ্ধি হৰমন, গ্ৰোথ হৰমন, GH বুলি সাধাৰণতে আমি জানো, যি বৃদ্ধি হৰমনক GH বুলি চমুকৈ জনা যায়। গ্ৰোথ হৰমন, নেক্সট PRL বুলি জনা যায়, প্ৰলেক্টিন। PRL বুলি জনা যায়, প্ৰলেক্টিনটোক PRL বুলি জনা যায়। আচলতে আমি অসমীয়া মিডিয়ামৰ হ'লেও ইংৰাজী মিনিংবোৰ চাই থাকিব লাগে, কাৰণ যিবোৰে BSc বা ডক্টৰ নীট বা এনেকুৱা দিম বুলি ভাবি আছে, BSc কৰিম বুলি ভাবি আছে, সিহঁতক পিছত ইংৰাজীতে পঢ়িব লাগিব। সিহঁতৰ কাৰণে এতিয়াৰে পৰা যেতিয়া ইংৰাজী শব্দবোৰ জানি বুজি যায়, তেতিয়া বুজাত সুবিধা হয় পিছলৈ। নহ'বা অসমীয়া শব্দ আৰু ইংৰাজী শব্দটো নাজানিলে পিছত অলপ
প্ৰব্লেম হয় প্ৰথম ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰত প্ৰব্লেম হৈ যায় যেন ইংৰাজী মিনিং আৰু অসমীয়া মিনিঙৰ মাজত এটা ডিফাৰেঞ্চ পোৱা যায়। গতিকে বস্তুটো জানিলেও যেতিয়া ইংৰাজীত কোৱা যায় তেতিয়া ভালদৰে বুজি নাপাব পাৰে বহুত ষ্টুডেণ্টৰ লগত এইটো হৈ থাকে। গতিকে এতিয়াৰ পৰাই প্ৰতিটো শব্দৰে ইংৰাজী মিনিংটো বুজি গ'লে জানি গ'লে পিছলৈ সুবিধা হয়। তো আমি কি পালোঁ যে আমি পিটুইটাৰী গ্ৰন্থি মস্তিষ্কৰ লগত কিহৰ দ্বাৰা গঠিত সেইটো পালোঁ। তাৰে এটা পালোঁ চেলা টাৰ্চিকা, নেক্সট পালোঁ অস্থি প্ৰকোষ্ঠত, আৰু এটা পালোঁ ইনফাণ্ডিবুলাম। ঠিক আছে, এই দুটাই ইয়াৰ দ্বাৰাই কি পিটুইটাৰী গ্ৰন্থিটো মস্তিষ্কৰ লগত সংলগ্ন হৈ থাকে। তাৰপিছত আমি পিটুইটাৰী গ্ৰন্থিৰ দুটা ভাগ পালোঁ, এটা অগ্ৰপিণ্ড আৰু দ্বিতীয়টো হৈছে পশ্চাৎপিণ্ড, বা ইংৰাজীত ক'লে এডেনো হাইপোফাইচিছ আৰু নিউৰো হাইপোফাইচিছ। নেক্সট আমি আৰু গম পালোঁ যে এডেনো হাইপোফাইচিছ দুটা ভাগত বিভক্ত, এটা হৈছে পাৰ্ছ ডিষ্টেলছ, আনটো হৈছে পাৰ্ছ ইণ্টাৰমিডিয়াম। এই পাৰ্ছ ইণ্টাৰমিডিয়া কি হয়, পাৰ্ছ ইণ্টাৰমিডিয়াকে অগ্ৰপিটুইটাৰী গ্ৰন্থি বুলিও কোৱা হয়। এইটো কুৱেশ্যন আহিব পাৰে যে অগ্ৰপিটুইটাৰী গ্ৰন্থিক কোনটো ভাগক কোৱা হয়, যে পাৰ্ছ ইণ্টাৰমিডিয়া হয়। পাৰ্ছ ইণ্টাৰমিডিয়াটো কাৰ অংশ, এডেনো হাইপোফাইচিছ। ঠিক আছে, এইটোকে অগ্ৰপিটুইটাৰী গ্ৰন্থি, অগ্ৰপিটুইটাৰী গ্ৰন্থি, অগ্ৰপিটুইটাৰী গ্ৰন্থি বুলি কোৱা হয়। অগ্ৰপিটুইটাৰী গ্ৰন্থি, ঠিক আছে। তো ইয়াতে কি হয়, ইয়াতে বৃদ্ধি হৰমন, প্ৰলেক্টিন, থাইৰইড উদ্দীপক হৰমন, অধিবৃক্ক উদ্দীপক হৰমন, নাইবা ACTHৰ ফুল মিনিং কি, কেতিয়াবা ফুল মিনিং লিখাও আহিব পাৰে GHৰ ফুল মিনিং কি হ'ব, গ্ৰ'থ হৰমন। PRLৰ ফুল মিনিং কি হ'ব, প্ৰলেক্টিন বা ACHৰ ফুল মিনিং কি হ'ব, ACTHৰ ফুল মিনিং কি হয়, এইবোৰ কুৱেশ্যন আহিব পাৰে। ACHৰ ফুল মিনিং কি, এড্ৰিনোকৰ্টিকোট্ৰপিক হৰমন, এড্ৰিনোকৰ্টিকোট্ৰপিক হৰমন। আৰু এটা আছে LHটো কি, যি লুটেইনাইজিং হৰমন, লুটেইনাইজিং হৰমন। নামগেলা অলপ টাইট হয়, তথাপিতো মুখস্থ ৰাখিব লাগিব। তো এইবোৰ হৰমন কি হয়, ইয়াতে কি হয়, ক্ষৰণ হয় তো আমি গ্ৰ'থ হৰমনটো কি হ'ব যে নিশ্চয় আমি জানো। আৰু কিছুমান হৰমন আছে যি আমাৰ বেলেগ বেলেগ কামত ব্যৱহাৰ হৈ থাকে। উদ্দীপক হৰমন পালোঁ আমি, গ্ৰ'থ হৰমন পালোঁ, তাৰপিছত লুটেইনাইজিং হৰমন পালোঁ। তো এইবোৰ চব দেহৰ বেলেগ বেলেগ অংশত তাৰমানে কি হৈ থাকে, প্ৰয়োজন হৈ থাকে, বা প্ৰয়োজন অনুযায়ী ইয়াতে কামবোৰ চলি থাকে হৰমন। তো প্ৰথম আমি জানো যে গ্ৰ'থ হৰমন, গ্ৰ'থ মানে কি, ডাঙৰ দীঘল হোৱা। তো গ্ৰ'থ মানে হৈছে বৃদ্ধি, অৰ্থাৎ আমি এইটো এটা সাধাৰণভাৱে বুজি পাই যে গ্ৰ'থ হৰমনে কি কাম কৰিব, নিশ্চয় বৃদ্ধিত সহায় কৰিব। তো এই অধ্যায়টো আৰু ভালকৈ বিতংভাৱে আৰু ক'বলৈ গ'লে আৰু দীঘলীয়া হৈ যায়। তো আজিৰ বাবে মই এইখিনিতে সামৰণি কৰিলোঁ। ইয়াৰ নেক্সট আৰু এটা পাৰ্টত আমি আৰু ইয়াৰ পিছৰখিনি ভালকৈ বুজি ল'ম। ঠিক আছে, ইয়াতে যদি কিছুমান কুৱেশ্যন থাকে মোক জনালে হ'ল। তো আজিৰ বাবে এইখিনি, থেংক ইউ।